हेलो एवरीवन আপোনালোক সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু আজি হৈছে এপ্ৰিলৰ 14 তাৰিখ গৰু বিহু আৰু আপোনালোক সকলোকে ৰঙালী বিহু লগতে অসমীয়া নতুন বৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলো আৰু আজি বিহু বুলি আমি ইয়াতে অসম ভৱনত যাব ওলাইছো সকলোৱে ইয়াত বিহু পাতিছে অসমবাসী লোকখিনি একেলগ হৈ তাৰ পিছত ইয়াৰে বৌ এগৰাকী আমাক নিমন্ত্ৰণ জনালে এতিয়া সন্ধিয়া 7টা বাজিলে গতিকে আমি টুকু মই আৰু পাপাক যাবলৈ ওলালো তাৰ পিছত লগতে আপোনালোককো লৈ যাওঁ ভাবিলো ক'ত কি হয় আপোনালোকক সকলো জনাই থাকিম দেখুৱাই থাকিম আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু আসলতে মই আজি অসম ভৱন প্ৰথম যাম আৰু নতুন নতুন অসমীয়া লোক লগ পাম তেনেকৈ ইমানখিনি মানুহৰ মাজত ভিডিঅ' বনোৱা অভিজ্ঞতা নাই তথাপি যিমান পাৰোঁ নিজৰ ওপৰত কনফিডেন্স ৰাখি আজি বনাবলৈ চেষ্টা কৰিম আপোনালোকে ভিডিঅ'টো চাই থাকিব তেন্তে বলকচোন আমি একেলগে যাওঁ আৰু কি দেখ পিন্ধিছোঁ আপোনালোকে এবাৰ চাই লওক মই এযোৰ ৰঙা চেমি পাটৰ চাদৰ মেখেলা পিন্ধিছোঁ এই চাদৰ মেখেলাযোৰ লগত মই ৰঙা ফুল মাৰিছোঁ বোলে খোপা বান্ধি লৈছোঁ তাৰপিছত এটা অসমীয়া গহনা পিন্ধি লৈছোঁ এডাল চেইন পিন্ধি লৈছোঁ তাৰপিছত গতিকে বলকচোন আমি একেলগে যাওঁ সকলো চাই থাকিব গৈ আছোঁ আৰু তাৰপিছত অকণমান দেৰিয়ে হ'ল চাগে আৰম্ভ কৰি দিলে অলপ বৰষুণ দি দিলে ইমান এইকেইদিন বৰষুণ দিয়াই নাছিলে 40 ডিগ্ৰীৰ ওপৰত গৰমেই হৈ আছিলে তাৰপিছত আজি বিহুৰ দিনা এতিয়া বৰষুণ দি দিলে সেইকাৰণে অকণমান টাইম ৰখি দিলোঁ তাৰপিছত এতিয়া কি হয় নাজানো আৰম্ভ কৰি দিয়ে চাগে দেৰিয়ে হ'ল আৰু ঠিক আছে আপোনালোকে চাই থাককচোন বাৰু মই এতিয়া জাষ্ট গাড়ীৰ পৰা নামিছোঁ এইফালে পাপাক নমাই নাই পইচা দি আছে তাৰপিছত এতিয়া আমি যাওঁচোন বাৰু আপোনালোকো বলক আমাৰ লগত তোক তুমি লৈ লোৱা গাড়ী ইমান ভিৰ কেনেকৈ পাৰ হওঁ ভাবি আছোঁ কি কৰোঁ আজি ঘৰৰ পৰা আঁতৰত আছোঁ যদিও মানে কি বিহু ফিলিংছটো বিহু বিহু লাগিয়ে আছে কাৰণ ঘৰৰ পৰা আঁতৰত থকা নিচিনা অনুভৱ হোৱা নাই যিমান হ'লেও আমাৰ অসমৰ সাজযোৰ পিন্ধিছোঁ আৰু অসমীয়া লোকসকলক দেখা পাম গতিকে মনটো কিবা এটা ভাল লাগি আছে ৰাজধানী চহৰ দিল্লীত আছোঁ আমি বিহু চাবলৈ আহিছোঁ আকৌ অসমীয়া লোকৰ লগত গতিকে অসমীয়া যিগৰাকী বুঢ়া মাতিছিল তাৰে কেইজনমান মানুহক চিনি পাওঁ মই গোটেইখিনিকতো চিনি নাপাওঁ গতিকে অকণমান লাজ লাগিছে বাৰু বলকচোন বাৰু গেটখনেৰেদি ভিতৰলৈ সোমাই লৈ যাওঁনে দেখিছেনে ধুনীয়াকৈ জাপি আৰু ফুল তাৰপিছত গামোচাৰে সজাই ৰাখিছে গেটখন মনটো কিবা এটা ভাল লাগি গ'ল এইদৰে আমি দেখা পালে সকলোৱে মনটো ভাল লাগিব নহয় জানো এতিয়া আমাৰো মনটো ভাল লাগি গ'ল এনেদৰে সজোৱা দেখি
আমনি পাইছে ফুলত নাথাকে যে আছোহি বাহিৰত ফাংচন হৈ আছে তাৰপিছত ভিতৰলৈ আহিলোঁ ভিতৰত অলপ ফটো উঠি আছোঁ ইয়াতে আপোনালোকে চাই থাককচোন বাৰু এইফালে আমাৰ টুকু দেখিছেনে
ভিতৰটোৰ অৱস্থাটো চাওকচোন বাহিৰ এইপিনে মই এই ৰুমটো আমাৰ বেকেণ্ডত দিছোঁ এইটো পূৰা হল হয় ইয়াত একদম মানে মানুহ আহি ফ্ৰীকৈ বহি মেলি থাকিবলৈ সুবিধা হয় আৰু এইপিনেতো হাই বোলো হাই একদম চকী ঘূৰাই আছে তাৰপিছত আমি এতিয়া খানা খাবলৈ আহি আছোঁ তাৰপিছত কি কি গোটাইছে নাজানো আৰু আহিয়ে আছোঁ মাত্ৰ খাবলৈ তাৰপিছত এইপিনে অলৰেডি খাই আছে তাৰপিছত সেইফালে ফাংচন চলি আছে ভালকৈ সেয়াও দেখা পাব আৰু ইয়াতো কি আছে গম পাব এতিয়া ব'লকচোন अभी असम দেখা দিয়া না अब खाना आही गो কি কৈছো দেখাই দিয়া বা কি কৈছো টুকুৱে অকণমান আমনি কৰিছে সেইকাৰণে টুকু ভিতৰৰ খালী ৰুম এটালৈ লৈ গৈছোঁ অকণমান শান্তিকৈ আৰামত ল'বলৈ তো আপোনালোকে ভিডিঅ'টো চাই থাকিব মই অলপ দেৰিকৈ আপোনালোকক ফাংচন দেখুৱামগৈ বৰ্তমান আহি মই ঘৰ পাই গ'লোহি এতিয়া 11টা বাজি গ'ল 11:30 বাজিব হ'ল আৰু প্ৰগ্ৰেম শেষ হ'ল 10:30টাতে ইয়াত ঘোষণা কৰা হৈছিল যে 10টা বজাত প্ৰগ্ৰেম শেষ কৰিব লাগিব তাৰপিছত তথাপি অলপ লেট হৈ গ'ল 10:30টাত প্ৰগ্ৰেম শেষ হ'ল তাৰপিছত আমি অফালে মেলালে এতিয়া 11টা বাজিয়ে গ'ল তাৰপিছত
আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ আপোনালোকে কেনেকুৱা পালে নাজানো আৰু আপোনালোকে যদি ভাল পালে কমেণ্ট এটা কৰি জনাব বেয়া পালেও কমেণ্ট এটা কৰি জনাব আৰু আপোনালোক যিসকলে মোৰ চেনেলটো আজি প্ৰথমবাৰ চাইছে ভিডিঅ' প্ৰথমবাৰ চাইছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে আগতে চাই থৈছে তেওঁলোকক ধন্যবাদ জনালোঁ আৰু আপোনালোকে ভিডিঅ'টো লাইক এটা কৰি দিব তাৰপিছত এইপিনে আমাৰ টুকুকো চাই লওক আজি ভালকৈ ভিডিঅ'টোৰ শেষত আজি তাক ভালকৈ দেখুৱাই নহ'ল আপোনালোকৰ আগত গতিকে তাকো চাই লওক এইটো আমাৰ টুকু মোচাত নেকি জানো একদম পূৰা নাচি আহিছে আজি বহুত নাচিছে সি আপুনি ভিডিঅ'টো দেখিলেই নহয় সি নাচা এইটো একদম ভৰি যে দাঙি দিছে মোবাইল দেখি যি নহওক আজিলৈ ভিডিঅ'টো ইমানতে সামৰিলোঁ লগ পাই আছোঁ আকৌ আপোনালোকক পুনৰ নতুন এটা ভিডিঅ'ৰ সৈতে ঠিক আছে এতিয়ালৈ গুড নাইট বাই বাই